হেল্ল' ফ্ৰেণ্ডছ, আজিৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা জেগালৈ দৌৰি আছোঁ, য'ত নেকি আমাৰ সেই অঞ্চলত বৰডুবি মলুৱাল চানং সেই অঞ্চলত এনেকুৱা এটা প্লেচ আছে। আলিৰ ৰাস্তাৰ দুই কাষে ইমান ধুনীয়া সৌন্দৰ্যৰ গছ গছনিৰে ভৰা এই ঠাইলৈ মই এতিয়া গৈ আছোঁ। এই ভিডিঅ' আপোনালোকক দেখুৱাম, আহক। আকাশখন চাবলৈ কিন্তু আজি কিবা এটা ভাল লাগিছে দেই। এইফালে এতিয়া আহি আমাৰ এই নিৰ্দিষ্ট এটা লোকেশ্যনত আহি পালোঁ। আমি কোচ কাঢ়ি এই ঠাইলৈ আহি পালোঁ। এতিয়া চাওক, এই লোকেশ্যনটো চাওকচোন, কিমান ধুনীয়া। ৰাস্তাৰ দুই কাষে গড়কাপ্তানি পথৰ দুই কাষে এই গছ গছনিবোৰ আমাৰ সেইখিনি অঞ্চলক কিমান ধুনীয়া মানে সৌন্দৰ্য বৰ্ধন কৰি আছে। সেই ঠাইখন হ'ল লখিমপুৰৰ পৰা 18 কিলোমিটাৰ দূৰত। আমাৰ লখিমপুৰ সদৰ ঠাইৰ পৰা মানে টাউনৰ পৰা 18 কিলোমিটাৰ দূৰত অৱস্থিত। এই ঠাইখন মানে বিশেষত্ব এটা আছে এই ঠাইখনৰ। সেই বিষয়ে আজি আপোনালোকক ক'ম। ভিডিঅ'টোৱে শেষলৈকে আপোনালোকে চাই থাকিব। সেই ঠাইখন বৰডুবি মলুৱাল চানং আৰু আলিচিগা গাঁৱৰ সোঁমাজতে আছে। লোহিত খাবলু গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নং ৱাৰ্ডত। সেই ঠাইখনৰ বিষয়ে সম্পূৰ্ণভাৱে সেই মোৰ বন্ধু ৰাহেশ্বৰ পেগুৱে বিতংভাৱে আপোনালোকক জনাই দিব। সেই বিষয়ে পথৰ দুই কাষে যে এই গছ গছনিবোৰ কোনটো আঁচনিৰ পৰা ৰোপণ কৰা হৈছিলে? এইটো আমাৰ জনামতে মহাত্মা গান্ধী নিশ্চিত নিয়োগ আঁচনিৰ নিয়োগ নিশ্চিত আঁচনি, নিয়োগ নিশ্চিত আঁচনিৰ ধাৰাই আইন আঁচনিৰ দ্বাৰা মানে এই বৰডুবি মলুৱাল গাঁৱৰ এজন নৰেন্দ্ৰলে নামৰ ব্যক্তিজনে এই প্ৰাকৃতিক সৌন্দৰ্যটো মানে একেতে ৰুই থৈ গুচি গ'ল। তেখেতৰ নেতৃত্বত তেখেতৰ নেতৃত্বত আজিলৈকে এইটো প্ৰাকৃতিক সৌন্দৰ্য একদম ভাল লাগি আছে। এতিয়ালৈকে মানে বেলেগ জেগাত আমি দেখা নাই। শ্ৰী নৰেন্দ্ৰৰে নামৰ এজন ব্যক্তিকে আজি এইটো দেখুৱাই থৈ গ'ল। এইটো কাৰণে আমি নৰেন্দ্ৰক আমি ভৱিষ্যতলৈকে বহুত ধন্যবাদ কৰি দিম। এইটোতো ভাবিবলৈ গ'লে বহুতো চেষ্টাৰ ফলতে মানে এই গছ গছনিবিলাক আজিলৈকে মানে জীয়াই ৰাখিছিলে। এইটো প্ৰতিটো গছৰ পুলিতে জেওৰা মাৰি একেতে মানে অহা যোৱা কৰি প্ৰতিদিনে মানে অহা যোৱা কৰি একেতে বহুত মানে ৰক্ষা হিচাপে মানে তেখেতে বহুত চোৱা চিতা কৰি এনেকে ডাঙৰ দীঘল গছ গছনিবিলাক কৰি দিলে মানে। এতিয়া মোৰ কাষত আছে আমাৰ এই অঞ্চলৰে আলিচিগা গাঁৱৰ যুৱক নিপেন চৰকাৰে এই বিষয়ে আপোনালোকক বিতংকৈ ক'ব। তেওঁ আচলতে এটা পৰিৱেশ ৰাইজক এটা উদাহৰণ দিব বিচাৰিছিলে। সেই ফলস্বৰূপে তেওঁ গছপুলিখিনি বহুত যত্ন কৰিছে। তেওঁ পানী বহুত আঁতৰত নদী আছিলে, তাৰ পৰা পানী আনি প্ৰতিটো পুলিতে তেওঁ দিছে। আৰু যিখিনি পুলি মৰি গৈছিলে সেইখিনি দুনাই উঠাই আকৌ বেলেগ পুলি তাত দি কণ্টিনিউটো 3 বছৰ এই কামত আমি জড়িত হৈ থকা দেখিছোঁ। আৰু গছপুলিখিনি আচলতে তেওঁ এই যেনেকৈ সৰু ল'ৰা ছোৱালী পোহপাল দিয়া নিচিনাকৈ তেওঁ এই গছপুলিখিনি ৰক্ষণাবেক্ষণ দি আছিলে। তেখেতে মানে পুলিবোৰ কেনেকুৱা ধৰণৰ পুলি ৰুইছিলে? তেখেতে প্ৰায় 3 ফুট 5 ফুট আৰু তাতকৈ ডাঙৰো পুলিও তেওঁ ৰুইছিলে। তেখেতে দুনাই যিখিনি জেওৰা আচলতে অকামিলা হৈ গৈছিল সেইখিনি পুনৰ তেওঁ হাজিৰা লগাই মেৰামতি কৰি নতুনকৈ বাঁহ আনি সেই পুলিটোক তেওঁ ৰক্ষণাবেক্ষণ দিয়াৰ ফলতহে আজি আমি এনেকুৱা এটা সুন্দৰ ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাইছোঁ। আচলতে এনেকুৱা আঁচনিবোৰ জব কাৰ্ড হোল্ডাৰখিনি যদি নিজৰ পৰিৱেশ গছ গছনি পৃথিৱীৰ পৰা ক্ৰমান্বয়ে কমি গৈছে, তাৰ ফলত বিভিন্ন সমস্যা দেখা দিছে। এইটো আমি বিশেষ ক'বলৈ নাযাওঁ কি সমস্যা দেখা দিছে সকলোৱে আমি জানো। প্ৰদূষণটো বৃহৎভাৱে বাঢ়ি গৈছে। জব কাৰ্ড হোল্ডাৰে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নলয়। আৰু এইখিনি যিখিনি মানুহ যিজন মানুহ স্কিমটো লৈ আহে কৰিবৰ কাৰণে, তেওঁ আচলতে বহুত ইয়াত অৰিহণা যোগাব লাগে। জব কাৰ্ড হোল্ডাৰ ইমান চাহিদা নলয়। তেওঁলোককো মই ক'ব বিচাৰোঁ, তেওঁলোকে নিজৰ নিচিনা কামটো কৰিলে এনেকুৱা ধৰণৰ কামখিনি সফল হ'বগৈ।
কিন্তু তেখেত এতিয়া আমাৰ সমাজত নাই। আমাৰ সমাজৰ পৰা আমাৰ মাজৰ পৰা তেখেতে এতিয়া স্বৰ্গগামী হৈছে, পৰলোক প্ৰাপ্তি ঘটিছে। তেখেতে 2019 চনত আমাৰ মাজৰ পৰা স্বৰ্গগামী হৈ গ'ল। তেখেতক সকলোৱে সোঁৱৰে এই গছ গছনিবিলাকৰ কাৰণে। তেখেতৰ স্মৃতি হিচাপে থাকি গ'ল, সোঁৱৰণি হিচাপে থাকি গ'ল সেই গছ গছনিবোৰ। গতিকে সকলোৱে তেখেতক সোঁৱৰে যে সেই গছ গছনিবোৰ তেখেতৰ নেতৃত্বত এনেকুৱা ধৰণৰ এটা সেউজীয়া পৰিৱেশ এটা আমি সেইখিনি অঞ্চলত দেখিবলৈ পাইছোঁ। এনেকুৱা ধৰণৰ আঁচনি চৰকাৰে হাজাৰ হাজাৰ কোটি কোটি টকাৰ আঁচনি আবণ্টন দিয়ে। এই আঁচনিবিলাক সকলোবিলাক আঁচনি সফল নহয়। তেখেতে যেনেকুৱা ধৰণে নেতৃত্ব লৈ সেই আঁচনিটো সফল কৰালে, ঠিক তেনেকুৱা ধৰণে সকলোৱে যদি সফল কৰোৱা হ'লে, নেতৃত্ব লোৱা হ'লে নিশ্চয় অসমখন বা ভাৰতবৰ্ষখন এনেকুৱাই সেউজী ধৰণী হৈ ৰাস্তাৰ কাষে কাষে কিমান ধুনীয়া হৈ থাকিলেহেঁতেন, এটা সুন্দৰ জলবায়ুৰ সৃষ্টি কৰিলেহেঁতেন, সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিলেহেঁতেন। সেয়েহে প্ৰিয় দৰ্শকসকল, মোৰ এই ভিডিঅ'টো আপোনালোকে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সকলোৱে সেই খবৰটো পায়, এই মেছেজটো পায়, আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ।